মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সম্পূৰ্ণ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ছাবজেক্ট ইংলিছ ক্লাছ-SOPAN চেপ্টাৰ বাৰ্ডছ, অৰ্থাৎ বাৰ্ডছ নেম। বাৰ্ডছ কোৱাৰ লগে লগে আমি চৰাইবোৰ বুজি পাওঁ, অৰ্থাৎ এইটো হ'ল চৰাইবোৰৰ নাম লৈ এটা চেপ্টাৰ। প্ৰথমে মই চৰাইবিলাকৰ নাম দুবাৰ ইংৰাজীত গাই দিম, তাৰপিছত অসমীয়াত অনুবাদ কৰি দিম। ক্ৰ, শ্যান, পিকক, কাইট, স্পাৰো, অষ্ট্ৰিচ, ইগল, প্যাৰট, আউল, ডভ, পেঙ্গুইন, ডাক। ক্ৰ, শ্যান, পিকক, কাইট, স্পাৰো, অষ্ট্ৰিচ, ইগল, প্যাৰট, আউল, ডভ, পেঙ্গুইন, ডাক। এতিয়া মই চৰাইবোৰৰ নামবিলাক ইংৰাজীৰ পৰা অসমীয়াত অনুবাদ কৰি দিম। ক্ৰ অৰ্থাৎ কাউৰী, শ্যান অৰ্থাৎ ৰাজহাঁহ, পিকক অৰ্থাৎ ময়ূৰ, কাইট অৰ্থাৎ গুৰি, স্পাৰো অৰ্থাৎ ঘৰচিৰিকা, অষ্ট্ৰিচ উটপক্ষী, ইগল অৰ্থাৎ ইগল, প্যাৰট অৰ্থাৎ বাটৌ, আউল অৰ্থাৎ ফেঁচা, ডভ অৰ্থাৎ ডভ, পেঙ্গুইন অৰ্থাৎ পেঙ্গুইন, ডাক অৰ্থাৎ হাঁহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।